আহো ওচৰতে আৰু Hey everyone, welcome back to another vlog. তো মই মানে এতিয়া এটা কামত গৈ আছোঁ অলপ বাহিৰত. তো কামটো কমপ্লিট হোৱাৰ পিছত মই মোৰ বেষ্ট ফ্ৰেণ্ডজনী ব্লগ কৰিম. চাওঁ আজি দিনটো কেনেকৈ স্পেণ্ড কৰোঁ, আপোনালোকে একদম লাষ্টলৈকে চাই থাকিব. আৰু যদি মোৰ ব্লগটো ছাবস্ক্ৰাইব কৰা নাই, ডু ছাবস্ক্ৰাইব টু মাই চেনেল. এণ্ড দিয়া এতিয়া আমি যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে. কি হৈছে তোমাৰ? ইউটিউব কিমান দিনৰ পিছত লগ পাইছোঁ? বেছি দিন হোৱা নাই, নাই হোৱা. তো আমি এতিয়া গৈ আছোঁ, পাছপৰ্ট ফটো মানে উঠিব আছিলে মোৰ, তাত যাওঁ. কি জেগা এইটো? অঁ, বেলতলাত আছোঁ আমি. বেলতলা তিনিআলি. আচ্ছা, ইমান ডিটেইলছ দিব নালাগে, মানে অলপ অভাৰ আৰু. এই পলাইতত পোৱা নাই. মই ডবোৱাই নাছিলোঁ. আৰু এটা উঠাই ল হৈছে. তো আমাৰ কাম হৈ গ'ল, যি কামত আহিছিলোঁ হৈ গ'ল. এতিয়া আমি গৈ আছোঁ. ক'ত যাম? ফুল দি দিব. তাইক বোলে গিফ্ট লাগে, তাই মোক মানে দিছিলে এবাৰ গিফ্ট. তো তাৰ কাৰণে মই কিবা কিনি দিম. তো তাত যাওঁ ব'লা. চাওঁ মুখখন, তাইৰ ফূৰ্তি চাচোন. হ'বতো দে. আৰু মই এইটো লৈছোঁ, এইটো মই মোৰ নিজৰ কাৰণে লৈছোঁ, বেলেগেতো নিদিয়ে. থেংক ইউ বাৰ্ষা. এইটো বনাই. থেংক ইউ বাৰ্ষা. ৱেলকাম. ইহঁতেতো নিদিয়ে, এইকেইটা বেকাৰ মানুহ আমাৰ. ফুচিছা না তাৰ, ফুচিছাচোন. থেংক ইউ. আমাকতো বেলেগ ল'ৰাই ফুল নিদিয়ে, আমি নিজকে নিজে দি থাকোঁ. তো আমি এতিয়া খাব আহিছোঁ এখন ৰেষ্টুৰেণ্ট. আৰু উঠা এনেকৈ চাওঁ, ভিডিঅ' বনাই আছোঁ. আমাৰ খানা আহি গ'ল, খাব লাগিব এতিয়া. মোৰ মানে অলপ বস্তু কিনিব আছিল. এণ্ড মই এইটো শ্বাৰ্টটো ল'লোঁ. বাই বাই. বাই বাই. বাই তই ক. তো আমি এতিয়া ঘৰ যাই আছোঁ. চাওঁ ঘৰ যায় কি হয়, তাৰপিছত দেখাই থাকিম আপোনালোকক. তো আমি এতিয়া অলপমান ওলাই আহিছোঁ. হাই ৰ'ব. মাৰ মানে ৰোল খাব মন গৈ আছে, তো তাৰ কাৰণে আমি ৰোল নিব আহিছোঁ. ৰোলটো লৈ যাওঁ আৰু অলপমান ফুৰিও আহোঁ, ওচৰতে আৰু.
চলাওঁ বহুত বছৰৰ পিছত স্কুটি চলাই আছোঁ মই আকৌ ভাবিছোঁ অলপমান আকৌ কি কয় অলপমান আকৌ প্ৰেক্টিচ হওক মানে বহুত বছৰ হৈ গ'ল ন চলোৱাই নাই লকডাউনৰ পৰা চলোৱাই নাই মই স্কুটি লাহে 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 টাৰ্ণিং টু সিগনেল মাৰ এই লাইটৰ সিগনেল দিম লাহে 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 পাৰিছে ছোৱালীজনীয়ে আৰু 3-4 দিন মান চলাই থাকিলে প্ৰেক্টিচ হৈ যাব বহুত বছৰ লকডাউনৰ পৰা মই চলোৱাই নাই নাই এতিয়া ক্লাছত গ'লে স্কুটিয়ে লৈ যাম আৰু ঘৰ আহিবা আৰু ফাইনেলি अपनी तो जैसे कैसे তো মই অলপ আগত আহি পালোঁ ঘৰ এণ্ড আহি পাই মানে ইহঁতে পঢ়ি আছে টিউশ্যন হাই কোৱা তো মই এতিয়া টিউশ্যন কৰাওঁ আৰু বেলেগ দেখাব একো নাই তো ব্লগটো মই ইয়াতে এণ্ড কৰোঁ আজিৰ কাৰণে ইমানেই যদি আপোনালোকৰ চাই ভাল লাগিছে ভিডিঅ'টো ডু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল বাই গাইজ